জুবিনৰ মায়াবিনী গীত আৰু মায়াবিনী গীতটো কোনো বেদমন্ত্ৰ নহয়, কোনো বেদত ধৰি নহয়, কোনো গীতা মহাভাৰত ৰামায়ণ নামঘোষা কীৰ্তন ঘোষা ক'তোতো নাই হা। যদি নাই তেনেস্থলত আমি মায়াবিনী সংগীত বজাই আমি পূজা অৰ্চনা কৰাৰ কোনো যুক্তিযুক্ত নাথাকে, জুবিনেই হওক বা যোনেই নহওক XYZ। তাত মোৰ ক'ব কাৰণ জুবিন মই একেলগৰ আমি আছিলোঁ, মোৰ এই আগৰ জন্মত সিও মোৰ বন্ধু আছিলে, মোৰ যিটো জীৱিত পিণ্ড দান দিয়া হৈছে মই আগৰ জন্ম বুলি কৈছোঁ দেই, মোৰ বাছগীটাৰ মই বাদক আছিলোঁ, বন্ধু আছিলে। কিন্তু কথাটো হৈছে এই মোগলৰ এই বাবৰৰ এই বংশসকলে একেলগে লগ লাগি এই অসমখনৰ সনাতনী সভ্যতা সংস্কৃতিৰ ওপৰত প্ৰতিটো মুহূৰ্তত এই বদনৰূপী ছদ্মৰূপী মোগলৰ এই বংশধৰ আহোমৰ নাম লৈছে কিছুমানে, কোনোবা গোহাঁই, কোনোবা ফুকন, কোনোবা বৰুৱা এনেকুৱা হৈছে, কিন্তু আহোমসকলে এনেকুৱা কাম কেতিয়াও কৰা নাছিল। আমি বীৰ লাচিতৰ যদি আমি উদাহৰণ দিব যাওঁ, বীৰ লাচিতে অংগক্ষত কৰা, সেই নিজৰ যৌনাংগ কাটি চুন্নতি কৰা সেইসকল মুছলমানক কেতিয়াও নিজৰ সৈন্যত ভৰোৱা নাছিলে। সেইকাৰণে সেইটো কোনো বীৰ লাচিত সেনা হ'বই নোৱাৰে, সেইটো হৈছে বেইৰাম খান সেনা বা সেইটো বৰফুকন ৰূপী সেনা বা সেইটো মোগল সেনা। এইসকলৰ লগত লগ লাগি অসমখনৰ সভ্যতা সংস্কৃতি, ভাৰতীয় সভ্যতা সংস্কৃতি ধ্বংস কৰিব বিচাৰে। তেওঁলোকে প্ৰতিটো মুহূৰ্তত সনাতন ধৰ্মাৱলম্বী লোকসকলৰ পূজা উৎসৱত জুবিনৰ মায়াবিনী গীত আৰু মায়াবিনী গীতটো কোনো বেদমন্ত্ৰ নহয়, কোনো বেদত ধৰি নহয়, কোনো গীতা মহা